दिनै आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानि बिथोन बायदि आसामाव अमृत ब्रिक्स मावथांखिखौ लानानै 1 कौटि बिफां गायनाय हाबाफारि लादों। बेखौ नोजोर होनानैनो चिरां पुलिस आरो श्री आगरव समाज सभाया चिरांनि देवसियावनो अमृत ब्रिक्स आन्दोलन मावथांखिखौ मावफुंदों। गासै आसाम रायजो नाङै अमृत ब्रिक्स आन्दोलनखौ मावफुंनाय बायदि दिनै चिरां पुलिस बिफान आरो श्री आगरव समाज सभा जथायै भारत भुटान सिमना ओनसोल देवसियावबो मावफुंनाय जायो। जेराव बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारिया गावनि आखाइजों बेखेवना होयो। लोगोसे बे हाबाफारियावनो बाहागो लायो चिरां जिल्ला पुलिस बिफाननि लेङाइ एसपिजों लोगोसे रनिखाटा पुलिस थानानि ओसि बिप्लब करजों रनिखाटा रेन्जनि रेन्जार प्रान्जल थारुकदार लोगोसे हाग्रा बिफाननि सोद्रोमाफ्रा। আজি প্ৰগ্ৰামটো বিৰাট মানে অসমৰ যিমানখিনি আঁচনি লৈছে এই আঁচনিবোৰৰ মাজত আজিৰ আঁচনিটো অলপ বেলেগ ধৰণৰ, কিয়নো অমৃত ব্ৰিক্স আন্দোলন সেই আন্দোলনৰ যোগেদি আমাৰ অসমৰ যিমানখিনি সমাজৰ মানে যিখিনি এণ্টি ছ'চিয়েল এলিমেণ্ট আছে সেই এণ্টি ছ'চিয়েল এলিমেণ্টটো আমি দূৰ কৰিবৰ কাৰণে আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াই অসমৰ আজিৰ দিনত 1 কোটি গছ পুলি ৰোৱাৰ কাৰণে আজি প্ৰজেক্ট লৈছে। গতিকে আমাৰ বিটিচি অঞ্চলতো সকলো ডিভিজনত গছ পুলি ৰোৱাটো এতিয়া ষ্টাৰ্ট হৈ আছে, কাম চলি আছে। ভাল লাগিছে এই প্ৰগ্ৰামত নিজকে মানে আগভাগ ল'বলৈ পাই। বাকি কামটো চলি থাকিব। এটা কথা দেখা গৈছে যে আচলতে এইখিনি এৰিয়াৰ বহুত আগতে বহুত জংঘল আছিল, বহুত ডাঙৰ ডাঙৰ গছ আছিল। ইতিমধ্যে সেই গছখিনি তহলিং কৰা হৈছে কিছুমান চোৰাং বেপাৰী, আৰু এইখিনি জেগাতে আকৌ এই গছবিলাক ৰোপণ কৰা হৈছে। আচলতে আগন্তুক দিনত যে এনেকুৱা যে কাৰ্য এইবিলাকত নহ'ব, এই বিষয়ত আপুনি কেনেকৈ সজাগ ল'ব? আচলতে চাওক, আমি মানুহ হ'ল জ্ঞানী জীৱ। মানুহে ধ্বংস কৰিছে, মানুহে গঢ়িছে। গতিকে আমাৰ প্ৰাকৃতিক যি সৌন্দৰ্য সেই প্ৰাকৃতিক সৌন্দৰ্য নষ্ট কৰাটো হ'ল মানৱ। যাক আমি কয় মানে কি কয় মেন মেড ডিজাষ্টাৰ বুলি কয়। আজি আমাৰ মানুহৰ মিষ্টেকৰ কাৰণে, ভুলৰ কাৰণে আমি আজি সেইটো দশা কৰিছোঁ। এই সময়তো ইমান গৰম হয়, আপুনি চিন্তা কৰকচোন। গতিকে মানুহে ধ্বংস কৰিছে, মানুহে কৰিব লাগিব। আৰু আপোনালোকৰ যোগেদি মই এটা কথা মেছেজ দিব বিচাৰিছোঁ, আমি জীয়াই থাকিবলৈ হ'লে প্ৰাকৃতিকভাৱে আমি উন্নত হ'ব লাগিব। গছ গছনি আমি ৰুবই লাগিব। হয়, আমাক প্ৰয়োজন হয়, গছ গছনিৰো কাটিব লগা হয় কেতিয়াবা। ম্যাদী পাতা থকা মাটি থকা আমাৰ গছ গছনিটো আমি কাটোঁ। তথাপিও কাটাৰ পাছত আমি কিছুমান মানে বেলেগ ধৰণে গছ গছনি ৰোৱাৰ কাৰণে চিন্তাধাৰা এটা গঢ়ি ল'ব লাগিব। শেষত এটা কথা, বিটিচিৰ এটা মানে ট্ৰেণ্ড এটা চলিছে মানে, আৰু দেখা গৈছে স্যাৰ বিশেষকৈ কোৱা হৈছে বিটিচিৰ কিছুমান মানুহ উচ্ছেদ কৰা হৈছে। এইটো সম্পৰ্কত বৰ্তমান পদক্ষেপটো আপোনালোকে কি লৈছে স্যাৰ বিটিচি চৰকাৰ? নাই, উচ্ছেদৰ ক্ষেত্ৰত স্পষ্ট। ইয়াত আপুনি কোৱা, মই কোৱা, কাৰোবাৰ ইনষ্টিগেট, কাৰোবাৰ মানে কিবা প্ৰৰোচনা, এইবোৰ ইয়াত আহিব নোৱাৰে। পলিটিক্স কৰিব নালাগে। মাটি বাৰী জাতি সেইবোৰ লৈ পেলাই পলিটিক্স কৰাটো আমাৰ UPPL দলে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কেতিয়াও ছাপৰ্ট নকৰে, আৰু আমাৰ ফালৰ পৰা সেইটো নহয়। কিন্তু আমি মাটিটো এনে কি ভাগত বিভক্ত কৰা হৈছে সকলোৱে জানে। যেনেকৈ ফৰেষ্ট মাটিত আমাৰ দুটা আছে, ৰিজাৰ্ভ ফৰেষ্ট আৰু প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। ৰিজাৰ্ভ ফৰেষ্টতো আপুনি ঘৰ বনোৱাৰ যুক্তি আহিব নোৱাৰে। তাত যদি আপুনি ঘৰ বনাইছে, তাতো আমি চৰকাৰে আপোনাৰ সুপ্ৰিম কোৰ্টৰো অৰ্ডাৰ আছে, আপোনাক এভিকশ্যন কৰিবই লাগিব। ফৰ এক্সাম্পল আমাৰ কি আছিলে সেইটো নহয়, হেৰিটো কি কয় নহয় কি এন কে দৰংগাজুলি হয়, NK নহয় দেই, সেইটো নন কেটেড্ৰেল নহয়। মানুহবিলাক মিছামিছি কয়। এইটো ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া। সেই ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত 140 ঘৰ মুছলমান ফেমিলি আছে, 26 ঘৰ বড়ো ফেমিলি আছে, 23 ঘৰ আদিবাসী ফেমিলি আছে, 6 ঘৰ নেপালী ফেমিলি আছে। তেনেকৈ বিভিন্ন আমি সকলো লগ লাগি পেলাই 210 ঘৰ ফেমিলি আছে। 210 ঘৰ ফেমিলিটো তেওঁলোকে ৰিজাৰ্ভ ফৰেষ্টত সোমাই আছে। গতিকে ৰিজাৰ্ভ ফৰেষ্টটো আমি কেতিয়াও দিব নোৱাৰোঁ। ইয়াত ইভিকশ্যন হ'ব। ইয়াত কোনোবা মুছলমানক কৰিব লাগে, বড়োক কৰিব নালাগে, সেইটো কথাই আহিবই নোৱাৰে। আৰু কিছুমান মানুহে ইয়াক লৈ পেলাই আন্দোলন কৰি পেলাই মানুহৰ মাজত বিশৃংখলা এটা কি কয় শংকা আনিব বিচাৰে। পলিটিকেলি মানুহবিলাকক গেম খেলিব বিচাৰে। সেইটো আমি নিবিচাৰোঁ। আমাৰ ফালৰ পৰা এইটো স্পষ্ট, ৰিজাৰ্ভ ফৰেষ্টত ইয়াত বড়ো, অসমীয়া, মুছলমান কিবাকিবি জাত পাতৰ কথা আহিব নোৱাৰে। সকলোকে ইভেকশ্যন কৰা হ'ব। স্যাৰ 2003 চনৰ আগৰ বিটিচিৰ বাসিন্দাসকলক আৰু এটা কথা, 2003 চন আমাৰ
আমি যদি বিটিআৰৰ যদি হেৰিটো চাওঁ সমাজ ব্যৱস্থাটো চাওঁ আপোনাৰ ভাৰতীয় নাগৰিক হিচাপে যদি মাটিৰ অধিকাৰৰ কথা চাওঁ আমাৰ ইয়াত মাটিৰ অধিকাৰৰ কথাটো বেছি ওলাই পৰে আপুনি BTC জন্ম হৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰী এটা কথা স্পষ্ট BTCত যিসকল 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত যিসকল আগৰ পৰাই বসবাস কৰি আছে তেওঁলোকে আমাৰ BTCৰ চিটিজেন ইয়াত সকলোৰে মাটিৰ অধিকাৰ থাকিব কিন্তু BTCৰ আকৌ দুই ভাগ আছে নহয় মাটিটো এটাটো হ'ল বেল এণ্ড ব্লক প্ৰটেক্টেড বেল এণ্ড ব্লক আন এটাটো নন প্ৰটেক্টেড এই বেল এণ্ড ব্লকৰ আপুনি যদি মাটিত পাব বিচাৰিছে ইয়াত মই কোৱা কথা নহয় আইনে কোৱা কথা আপুনি বেল এণ্ড ব্লক ক্ৰিয়েশ্যন হোৱাৰ আগৰ পৰাই তাৰ বসবাস কৰিব লাগিব সেইটো মই বাৰম্বাৰ কৈ আছোঁ আপোনালোকৰ মাধ্যমেৰ যোগেদি মানে ইভেকশ্যন কৰিব লাগে সেইটো কথা নহয় আপুনি যদি 2000 বেল এণ্ড ব্লক ক্ৰিয়েশ্যন হোৱাৰ পাছত প্ৰটেক্টেড বেল এণ্ড ব্লকত সোমাই আছে আপুনি মাটিৰ অধিকাৰটো নাপাবই সেইটো মই কোৱা কথা নহয় গতিকে আপোনাৰ ইভেকশ্যন হোৱাটো স্বাভাৱিক এতিয়া আমাৰ হাইকোৰ্টে যিখিনি ভাৰ্ডিক্টটো দিছে ইয়াৰ ওপৰত আমাৰ BTC চৰকাৰে PIL দিছে সেইটো ৰিভিউ কৰিব লাগে কিয়নো জেনুইন কিছুমান টাৰ্গেটটো BPFে মুছলমানক লৈছিলে না মুছলমানক ইভিকশ্যন কৰিব লাগে বুলি কিন্তু তাতো সিহঁতে এনেকৈ মিষ্টেক লিখিলে নাজানো কোনটো যুক্তিত সেইটো দিলে প্ৰটেক্টেড কমিউনিটি মানে কি কয় প্ৰটেক্টেড ইনক্ল'জাৰ বুলি কৈছে প্ৰটেক্টেড ইনক্ল'জাৰ হ'লে কোন হ'ব ৰাজবংশী হ'ব আদিবাসী হ'ব বড়ো হ'ব গাৰো হ'ব ৰাভা হ'ব এই প্ৰটেক্টেডসকল কেনেকৈ ইনক্ল'জাৰ হ'ব পাৰে হয়নে নহয় আৰু হৈছে নন প্ৰটেক্টেড ইনক্ল'জাৰটো স্পেচিয়েলি মুছলমানৰ ওপৰত নজৰ দিছে এইটো 8 অক্টোবৰ 2019 চনৰ ঘটনা এতিয়া হাইকোৰ্টে নটিচটো দিয়াৰ পাছত সিহঁতে কৈছে ব্লেমটো UPPL প্ৰমোদ বড়ো ডাঙৰীয়াৰ দুখ বুলি বা সি নটিচটো দিছে বুলি কিন্তু কাৰ্যটো কৰি থৈ গৈছে BPFে নিজে আৰু যি BPFক ত্ৰাণকৰ্তা ৰূপে মুছলমানসকলে BPFক সহায় কৰি আহি আছিলে সেই মুছলমানক যে চিলেক্টিভলি মুছলমান জাতিক যে ইভেকশ্যন কৰিবলৈ মানে ষ্টেটমেণ্ট এটা কি কয় ৰিপৰ্ট এটা দি দিলে হাইকোৰ্টত সেইটো কিমান মানে দুৰ্ভাগ্যজনক কথা সেইটো ষ্টাডি কৰিবলৈ তাৰ কাৰণে আমাৰ কথাটো হ'ল আপুনি মুছলমান মই বড়ো একেটা ৰাজবংশী একেটা আদিবাসী নেপালী পাৰ্থক্য নাই আপুনি যদি ইনক্ল'জাৰে হয় बङाइगाव साफागुरि र'डआव थानाय मेगना हुन्डाइ श'रुमा लानानै फैदों नोंथांमोननि सेराव फुजानि स्पेशल अफार ग्रेन्ड i10 नियस i20 एनलाइन अरा भेरना आलकाजार बेफोर समायना गारिफोर फुजानि स्पेशल अफारा फैगौ 30 सेप्तेम्बरसिम थागोन 50,000सिम गारि लानानै गारि अफार नोंथाङा मोनफुंनो हागोन अब्ला मानोथो गोबाव खालामनो थाबैनो नोंथाङा बङाइगाव साफागुरि र'ड एबा लामा सेराव थानाय मेगना हुन्डाइ श'रुमाव नोंथांनि फसायनाय गारिखौ लाहैदो गोबां मिथिनो थाखाय नैबे जानबुं नाम्बार 9101093856 8011827497 700279673 70026948111 आव खौरां लाहर मेगना हुन्डाइ श'रुम बङाइगाव साफागुरि र'ड